বুলি আমি আশা ৰাখিছোঁ। ইয়াত লিপচন শংকৰদেৱে সমগ্ৰ কাৰ্বি জাতিৰ যিটো তেওঁলোকৰ বেদনা, তেওঁলোকৰ চিন্তা, তেওঁলোকে আপোনজনক ইমান দিনে হেৰুৱাৰ যিটো বেদনা, সেই বেদনা হয়তো আজি সন্মুখত পাই উৎফুল্লিত হ'ব আৰু সেই বেদনাৰ কথা ক'ব, উৎফুল্লিত কথা ক'ব। অনাগত দিনত একত্ৰিতভাৱে থাকিলেহে যে আমি আমাৰ সমস্যা সমাধানৰ বাট মুকলি কৰিব পাৰিম, সেই সম্পৰ্কটো ক'ব। ইয়াৰ লগতে সমগ্ৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে বাট চাই আছে যে কাৰ্বি আংলঙৰ ভূমিত শেহতীয়া যি ঘটনা হ'ল, কাৰ্বি জনগোষ্ঠীক যি আগ্ৰাসীসকলৰ মুখত শ্লোগান ওলাল, চাইনিজ গো বেক, কাৰ্বি আংলঙৰ পৰা কাৰ্বিসকল গো বেক। কোন কবলৈ তোমালোক? কোনে অধিকাৰ দিলে? আমি ভাৰতীয় সংবিধানক বিশ্বাস কৰোঁ, ভাৰতীয় সংবিধানে দিয়া ক্ষমতা আমি ভোগ কৰিছোঁ। তোমালোকক আমি অতিথি পৰায়ণ জাতি হয়, এই অতিথি পৰায়ণ জাতিয়ে তোমালোকক অতিথি মৰ্যাদা দিয়াৰ লগে লগে তোমালোকে সভ্যতা সংস্কৃতি অনুভৱ কৰিব নোৱাৰাসকলে ক'লে ইয়াৰ পৰা চাইনিজ গো বেক। আমাৰ ইতিহাস আছে, এই খিলঞ্জীয়া ভূমিপুত্ৰসকলে পৃথিৱীৰ প্ৰথম সভ্যতা হৰপ্পা সভ্যতাৰ সৃষ্টি কৰিছিল। সভ্যতাৰ সৃষ্টি কৰা বাটকটীয়া এই উত্তৰ পূৰ্বাঞ্চলৰ ভূমিপুত্ৰসকল হয়। সেই কথা ইতিমধ্যে ইতিহাসবিদসকলে প্ৰমাণ কৰিছে। উইলিয়াম শ্বেক্সপিয়াৰে সেইকাৰণে কৈছে দ্য নৰ্থ ইষ্ট হায়েষ্ট লেংগুৱেজ পাৰ কেপিটা ইন দ্য হোল ৱৰ্ল্ড। গোটেই পৃথিৱীৰ ভিতৰত এই নৰ্থ ইষ্ট জোনটোৱে হৈছে নৃতাত্ত্বিকভাৱে একলগ হোৱা এটা বিশেষ ভূখণ্ড আৰু ইয়াৰ পৰাই তেওঁলোকে ঘোষণা কৰিছে পৃথিৱী ভাষাৰ সৃষ্টি ইয়াৰ পৰাই হৈছে। গতিকে আমাৰ এই ভূখণ্ডত প্ৰথম ৰজা আছিল মৈৰাং কছাৰী। সেই মৈৰাং কছাৰীৰ তত্ত্বাৱধানত আমি হৰপ্পা সভ্যতা আমি গঢ় দিছিলোঁ। হৰপ্পা সভ্যতা গঢ় দিয়া এই খিলঞ্জীয়া ভূমিপুত্ৰসকল কেতিয়াও এচামৰ সভ্যাগ্ৰাসীৰ কবলত পৰা মুক্ত হ'বলৈ আজি আমি এই বিহুৰ দিনাখন পবিত্ৰখনত আমি এনেধৰণে একলগ হ'বলগীয়া হৈছে। গতিকে আমি একলগ হোৱাৰ সময়, এই সময়ত যিহেতু কাৰ্বিসকলে মৰ্মে উপলব্ধি কৰিছে, সেই তেখেতসকলৰ যিখিনি বেদনা, তেওঁলোকৰ হৃদয়ংগমৰ যিখিনি বাণী, সেইখিনিলৈ লিপচন সংঘাই আহিছে। গতিকে আপোনালোকক মই বেছি হেৰি নকৰোঁ, আজি এনেধৰণে আপোনালোক ওলাই অহাৰ কাৰণে আমি সুখী হৈছোঁ। নিশ্চিতভাৱে খিলঞ্জীয়া ঐক্যবদ্ধভাৱে অনাগত দিনত আমাৰ সকলোৰে সুৰক্ষিত আমি অসম গঢ় দিব পাৰিম। আৰু ইয়াৰ পৰাই চৰকাৰে যি শেহতীয়াকৈ প্ৰচেষ্টা হাতত লৈছে উচ্ছেদ, সেয়া আমি প্ৰতি মুহূৰ্তত সমৰ্থন জনাই আছোঁ। গতিকে কাৰ্বি আংলঙৰ ক্ষেত্ৰতো যে ভূমিকা লৈছে, সেয়ালৈ আমাৰ ইয়াৰ পৰা আমাৰ তেখেতসকলৰ লগত আমাৰ ঐক্যমত আমি পোষণ কৰিছোঁ। কিন্তু খবৰদাৰ, যদিহে এই উচ্ছেদ কাৰ্য ভেকু ভাওনা কৰিলা, সেইদিনাখন কিন্তু তোমালোকে ৰক্ষা নাপাবা। কাৰণ তোমালোকো ভূমিপুত্ৰ, আমি বুজি পাম সেইদিনাখন, তোমালোকক প্ৰথমবাৰ বুজাম যে ভাৰতীয় সংবিধান এটা দিশত গৈছে আৰু এটা মেকানিজিম এটা দিশত গৈছে। তোমালোকে মেকানিজিমৰ কবলত পৰিছা। উভতি আহা ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত আহি পেলাই এই সকলো মানুহক তোমালোকে মুক্ত কৰা। ধন্যবাদ। মই আপোনালোকক পুনৰ মোৰ